মই ঋতুস্মিন শৰ্মা এখন বিশেষ বিদ্যালয়ৰ কাহিনী লৈ আহিছোঁ। এই বিদ্যালয়খনত মুঠ শিক্ষকৰ সংখ্যা 8 জন, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল 7 জন। এই 8 জন শিক্ষাগুৰুৱে এই মুহূৰ্তত ভাবি আছে এজনো কিয় পাছ নকৰিলে। এইখনে হৈছে সেইখন বিদ্যালয় য'ত 8 জন শিক্ষক 7 জন ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক দিছিল, HSLC পৰীক্ষাত দিছিল, তথাপি ফলাফল শূন্য। 8 জন শিক্ষকে মিলি 7 জন ছাত্ৰ-ছাত্ৰীয়ে এজনকো পাছ কৰাব নোৱাৰিলে মেট্ৰিকত। আৰু মুখলজ্জাৰ পৰা বাচিবলৈ চেষ্টা কৰিছে এতিয়া প্ৰধান শিক্ষকজন। নগাঁৱৰ ৰূপহীহাটৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কাহিনীয়ে এই ফলাফল অহাৰ পিছতেই গেটত তলা মাৰি ভিতৰত শিক্ষকসকলৰ আত্মগোপনৰ অভিযোগ। যাতে সাংবাদিকে প্ৰশ্ন সুধিব নোৱাৰে তাৰ ব্যৱস্থা আগতীয়াকৈ কৰিলে। আমাৰ হাতত কেতবোৰ মন্তব্য আছে এইখন শিক্ষানুষ্ঠানত লৈ, য'ত শিক্ষক 8 জন, মেট্ৰিক দিছিল 7 জনে, আটাইকেইজনে ফেইল কৰিলে। যি আজি ছাত্ৰ ছাত্ৰীৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলাইছে, সেই ক্ষেত্ৰত আজি এই লৰিমুখ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰো 7 জনী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ভাগ লৈছিলে। তাৰ ভিতৰত এজনীও পাছ কৰিব নোৱাৰিলে। ইয়াত 7 জনী শিক্ষয়িত্ৰী, এজনী ৱাৰ্ডেন, টোটেল 8 জনী শিক্ষয়িত্ৰী আছে, যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে যদি লক্ষ্য কৰে 7 জনীৰ ক্ষেত্ৰত যদি 8 জনী থাকে, এজন ছাত্ৰীৰ পিছফালে এজনী শিক্ষয়িত্ৰী অলৰেডি আছে, তথাপি সিহঁতে এজনী ছাত্ৰীও পাছ কৰাব পৰা নাই। যি সময়ত অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত অনেক উন্নত মানৰ প্ৰচেষ্টা আৰম্ভ কৰিছে, সেই ক্ষেত্ৰত আমাৰ এই লৰিমুখ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়খনে সেই নিদৰ্শন দেখুৱাব পৰা নাই। এজন শিক্ষয়িত্ৰীৰ এজন ছাত্ৰক যদি পাছ কৰাব পৰা নাই কাৰণে আজি 7 জনী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অংশগ্ৰহণ কৰিছিলে, এজনীও পাছ কৰিব নোৱাৰে। চৰকাৰলৈ এইটোৱে আহ্বান, সিহঁতে ভালকৈ এই স্কুলখনৰ পৰিচালনা কমিটি, এই স্কুলৰ যিখিনি শিক্ষয়িত্ৰী আছে সেইসকলক ভালকৈ তদন্ত কৰিব লাগে। কিয় 7 জনী ছাত্ৰীক 8 জনী শিক্ষয়িত্ৰী থকা অৱস্থাত 7 জনী ছাত্ৰীৰ ভিতৰত এজনকো পাছ কৰাব নোৱাৰিলে, তাৰ বাবে ভাল এটা তদন্ত হ'ব লাগে। আৰু মই এই অঞ্চলবাসী হিচাপে লৰিমুখবাসীৰ হৈ আহ্বান জনাওঁ, এই স্কুলখন বন্ধ কৰি দিব লাগে। এই স্কুলখনৰ বদলতে ইয়াত এটা ভাল এটা হস্পিটেল দিব। কিমানজন পৰীক্ষাৰ্থী আছিল ইয়াৰ এইখন বিদ্যালয়ত? 7 জন আছিল। 7 জন। পাছ কেইজন কৰিছে? পাছ এজনো কৰা নাই। এজনো কৰা নাই। ইয়াৰ যে প্ৰধান শিক্ষয়িত্ৰীজনৰ নাম কি? নাহিদা চুলতানা। নাহিদা চুলতানা ন?